নাগৰিকৰ ৰক্ষণাবেক্ষণৰ বাবে থকা এই নীতিসমূহ আৰু আইনসমূহ ইয়াত লিপিবদ্ধ কৰা আছে। স্বাধীন হোৱাৰ আগৰে পৰা আমাৰ দেশৰ ভাৰতবৰ্ষৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ বাবে চিন্তা কৰা হৈছিল। ইয়াৰ বাবে 1940 চনৰ এখন সংবিধান সভা গঠন কৰা হয়। এই সংবিধান সভাত ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ কাম আৰম্ভ কৰা হয়। এই উদ্দেশ্যে 1947 চনৰ 29 আগষ্টৰ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ দ্বাৰা এখন খচৰা কমিটি গঠন কৰি লোৱা হৈছিল। 1949 চনৰ 26 জানুৱাৰী নৱেম্বৰত এই খচৰা কমিটিখনে প্ৰায় 3 বছৰ কাল তেওঁলোকে এই কামত লাগি শেষত 1950 চনৰ 26 জানুৱাৰী দিনাখন এই সংবিধানখন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত গঠন কৰা হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰাই এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। ভাৰতৰ এই সংবিধানখন অনুসৰি ভাৰতবৰ্ষ এখন সাৰ্বভৌম